এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ লেক ডিষ্ট্ৰিক্টৰ শেষৰটো ভিডিঅ'লৈ। আমি আজি লণ্ডন ৰিটাৰ্ণ হ'ম। এয়া আমি এতিয়া এয়াৰবিএনবিটোৰ পৰা যাব ওলাইছোঁ। সেয়া তাতে আমাৰ লাগেজ আছে, দিশয়ে পানী ভৰাই আছে। এয়া আমি আকৌ মেকডনাল্ডছ গৈ আছোঁ আৰু আজি ফাইনেলি পেনৰিচ কাছলটো চাম চাগে, যদি বৰষুণ নিদিয়ে, কাৰণ যোৱাকালি চাব নোৱাৰিলোঁ, বৰষুণ দিলে। চ' আজি আমি আকৌ ছেইম জেগাত ব্ৰেকফাষ্ট কৰিব গৈ আছোঁ আৰু কাছলটো চাম। এয়া আমাৰ ব্ৰেকফাষ্ট। চ' আমি এতিয়া যোনটো পেনৰিচ কাছলৰ পাৰ্কখন হয় তালৈ আহিছোঁ আৰু ইয়াতে মানে যেতিয়া গোলাপ ফুলৰ ছিজনটো হয় আৰু মানে লাইক একমাহমানৰ আগত অহাহেঁতেন এইবিলাক গোটেই গোলাপেৰে ভৰ্তি হ'লহেঁতেন। এইবিলাক বগোৱা মানে কি কয় ন, লতা গোলাপবোৰ হয়। আৰু এতিয়া এইবিলাক ফুল আছে, এইবিলাকৰ নাম চাম নাজানো মই। চ' আমি এতিয়া পেনৰিচ কাছল আহি গ'লোঁ। মেকডনাল্ডছত খালোঁ, মই অথনি দেখুৱাইছিলোঁৱে। তাৰপিছত এতিয়া বৰষুণটো নোহোৱা দেখি পেলাই আমি বোলো ইয়ালৈ আহি লওঁ। আৰু এই কাছলটো 1390 খ্ৰীষ্টাব্দত বনোৱা হৈছিলে। আৰু ইয়াতে পেনৰিচত বহুত কেইটা কাছল আছে, 16টা নে 14টা আছে, আৰু তাৰে ভিতৰত এইটো এটা। আৰু এতিয়া এইটো ভগ্নাৱশেষ হৈ পেলাই গৈছে। আৰু ইয়াতে আগতে কিং ৰিচাৰ্ড যোনজন থাৰ্ড আছিলে তেখেত আছিলে। আৰু এতিয়া কি হ'ল, যেতিয়া মানে এইটো ভাঙিবলৈ ষ্টাৰ্ট কৰিলে তেতিয়া ব্ৰিটিছৰ মানে কি আৰু ঘৰৰ মানুহসকলে এইটো ইয়াৰে যোনটো ৰেলৱে কনষ্ট্ৰাকশ্যন কোম্পানী হয় তেওঁলোকক দি দিলে। আৰু তেওঁলোকে লোৱাৰ পিছত ইয়াৰ সন্মুখতেই ৰেলৱে ষ্টেচন এটা বনালে। আৰু এতিয়া এইটো প্ৰাইভেট মানে তেওঁলোকে অ'ন কৰে। আৰু কিন্তু যিয়ে নহওক মানে ভগ্নাৱশেষ হ'লেও যিহেতু ইয়াতে বহুত ইতিহাস জড়িত হৈ আছে, সেইটো কাৰণে আমি বোলো এবাৰ চাই পেলাই যাওঁ। এইখন গ্ৰাছমেৰ ভিলেজ হয় আৰু আমি এতিয়া পাৰ্কিং বিচাৰি আছোঁ। চ' আমি এতিয়া আহি পেলাই পালোহি গ্ৰাছমেৰ ভিলেজখন। গ্ৰাছমেৰ ভিলেজখনৰ চাগে আমি এম্বলচাইড ছাইডটোত আছোঁ। আৰু ইয়াতে মানে কেনেকুৱা যে এখন ইংলেণ্ডৰ প্ৰিটিয়েষ্ট গাঁৱৰ ভিতৰত এখন বুলি জনা যায়। আৰু ইয়াতে প্ৰথম জিঞ্জাৰ ব্ৰেড বনাইছিলে, মানে ইয়াৰ পৰাই ওলাইছিলে জিঞ্জাৰ ব্ৰেড। আমি এতিয়া 1 ঘণ্টাৰ য'ত ৰাখিবৰ কাৰণে পাৰি গাড়ী ফ্ৰী পাৰ্কিং তাতে ৰাখিছোঁ। আৰু সন্মুখত ছভিনিয়ৰৰ দোকান আছে। ইয়াতে মানে কেনেকুৱা বহুত ৱাইল্ড ফ্লাৱাৰ্ছৰ কাৰণেও বহুত ফেমাছ হয়, যেনেকৈ ডেফোডিল হওক। আমি ছভিনিয়াৰ কিনিলোঁ। আকৌ এতিয়া বৰষুণ দিলে, বৰষুণো দিছে আৰু অলপ অলপ ৰ'দো দিছে। হোপ কৰি আছোঁ যে মানে কি আৰু বৰষুণটো শেষ হওক, চ' ডেট গ্ৰাছমেৰ যোনটো লেক হয় তাতে ফটো উঠিবৰ কাৰণে পাৰোঁ ভালকৈ। কিন্তু যিয়ে নহওক এইখন এখন পাৰ্ক হয়
ইয়াতে যোন যোন ডাঙৰ হয় বাচ্চাবিলাক সিহঁতৰ কাৰণে ইমান ধুনীয়া যে লাইক ইমান এনেকে হিল চাইডত তেওঁলোকে খেলি পেলাই ডাঙৰ হ'বৰ কাৰণে পাৰিব। হা तुमको समझ में आया मैंने क्या बोला इसमें আৰু এইখন গ্ৰাছমেৰৰ মেপ। কালি আমি ইয়াতে আছিলো कैस्विक ताते हेखन চাইছিলো काली। ओ रिडल वाटर रिडल केव्स जो मैंने बोला था ना वो जाना है क्या? यहाँ पे है पास में ही है। पता नहीं मुझे क्या है वहाँ पे। केव है मैंने जो बोला था स्टेपिंग स्टोन है केव के अंदर जाता है वो है रिडल केव्स। ठीक है और बाकी ग्रासमेर लेक कौन सा है? यहाँ पे है। हम लोग कहाँ यहाँ है तो लेक पास में कहीं है। अभी हम लोग को लेक जाना है फिर रिडल केव जाएंगे ठीक है। আমি 3টা ছাতি আনিছিলো কালি এটা ছাতি বতাহত পুৰা ভাঙিলে জানিছিলো এই যে মানে ভাঙিব আৰু বতাহ দেখাই আছিল ন তো 3টা ছাতি আনিছিলো এটা ভাঙিলে এতিয়া দুটা আছে মানে আশা কৰিছো যাতে আৰু নাভাঙো কাৰণ কি নহলে আকৌ কিনিব লাগিব আমি অফিচ যাব কাৰণে। এইটো লেক আৰ্টিষ্ট সোসাইটি হয় এইটো 1904 চনত বনোৱা হৈছিল আৰু ইয়াতে বহুত পুৰণা ষ্টাইলৰ ঘৰবোৰ আছে। विक्टोरियन था ना वो 18 समथिंग से 1872 ओके 1872 रे वो আছে। ये रहा ना सामने में हम लोग फुटपाथ पे नहीं चल रहे फुटपाथ दूसरा साइड में हम लोग यहाँ पे हैं। এইটো ভিক্টোৰিয়ান হাউস 1872 চনতে বনোৱা হৈছিল। এতিয়া আমি গ্ৰাছমেৰ ভিলেজখন চালো এতিয়া আমি যাম আমাৰ গাড়ী অলপমান আগত আছে कहाँ था गाड़ी आगे था ऑरेंज गाड़ी के पीछे। এইখন এম্বেলসাইড গাঁওখন হয় যোনখন অথনি মই গ্ৰাছমেৰ গাঁৱৰ লগত কনফিউজ কৰিছিলো আৰু ইয়াতেও বহুত টুৰিষ্ট আছে। সো আমি আহি পেলাই গ্ৰাছমেৰ লেকটো পালোহি গাড়ীখন ৰাস্তাৰ সাইডতে ৰাখিছো কাৰণ কি বেছি সময় নাথাকো ইয়াতে আজি যেহেতু লণ্ডনৰ ৰিটাৰ্ণ যাম সো আমি ৰাস্তাৰ কাষতে গাড়ীখন ৰাখি পেলাই এই জংঘলখনেদি আহিছো আৰু ইয়াতে এটা ভিউ পইণ্ট টাইপৰ আৰু জেগা এটাত ৰখি পেলাই আমি ভালকে লেকটো চাম আৰু ইয়াতে মস্ত ডাঙৰ ডাঙৰ পাথৰ আছে বহুত কেইটা কিন্তু এনেকে জংঘলেদি আহি পেলাই ভালেই লাগিছে আৰু ইয়াতে গোটেই মানুহবিলাকে নাজানো সেই মানুহবোৰ দেখিছেনে নাইকিয়া মানুহবিলাকে নিজৰ পেটছ বিলাকৰ লগত গোটেই লেকটোৰ সাইডেদি ৱাক কৰি আছে এৰাউণ্ড দ্য লেক ৱাক বুলি কয় তো সেইটো কৰি আছে যদি ৰ'দ থাকাহেঁতেন বেছি ধুনীয়া লাগিলেহেঁতেন কাৰণ কি পুৰা ব্লু স্কাই হ'লহেঁতেন পানীখিনিও ব্লু হ'লহেঁতেন কিন্তু এতিয়া মানে এনেকুৱা ডাৰ্ক গ্ৰীণ টাইপৰ হৈ আছে। यहाँ पे आने से जाने का मन नहीं करता है ना क्योंकि इतना सुकून है। লণ্ডনৰ লাইফবোৰ এনেকুৱা নহয় অবভিয়াছলি বহুত কেনেকুৱা বহুত কেওটিক হয় বহুত বেছি মানুহ কিন্তু ইয়াতে ভাল লাগিছে না যাব মন নাই। ইয়া একদম আমি জংগলেদি হেৰি কৰি আছো ট্ৰেক কৰি আছো একদম একো ট্ৰেকিঙৰ এপ্ৰপ্ৰিয়েট কাপোৰ নহয় আমাৰ না জোতা ৱাটাৰপ্ৰুফ হয় না কিবা কাপোৰ মোৰ খালি ওপৰত জেকেটটো অলপমান ৱাটাৰপ্ৰুফ হয় কিন্তু আদিশৰ পুৰা স্বেট শ্বাৰ্ট পিন্ধি কিনে আহিছে। এইখন সৰু দলং এখনো আছে।
ऐसे वाटरफॉल जैसा है तार पिছত तार ओसरते এখন দলংখন cute and nice and pretty bridge दिखाओ careful oh ইয়াৰ পৰা যোনটো ৰিডল কেভ হয় সেইটো 1 কিলোমিটাৰ মানৰ কি আৰু ট্ৰেক কৰিব লাগিব আৰু বহুত ওপৰলৈ মানে ট্ৰেকটো হয় ষ্টিপ ক্লাইম্ব বুলি কৈছে তো চাও আমি যাও নে নাই চাগে একদম পাহাৰৰ ওপৰত আছে নাইস না আমি এতিয়া ৰিডল কেভ যাব কাৰণে এইবিলাকত উঠিব আৰম্ভ কৰিছো পাহাৰত আৰু কৈছে যে 3/4 মাইল হয় 3/4 মাইল মানে প্ৰায় 1 কিলোমিটাৰতকৈ অলপমান বেছি হ'ব সো আমি এতিয়া আৰম্ভ কৰিছো এনেকে সৰু সৰু পানী মানে কি ওয়াটাৰফলবোৰ আহি আছে চলো তো সেইটো সন্মুখত মানে সন্মুখত নহয় আৰু সেইফালে সেইটো গ্ৰাছমিয়াৰ লেকটো হয় আৰু তাৰ পৰাই এই নদীখন তললৈ নামি আহিছে গৰম লাগিলে ইমান অলপমান উঠোতে ৰে আমি আহি পেলাই অলপ সময় ৰখিলো তলত এটা গ্ৰুপ আহি আছে আমি ভাবিছো মানুহৰ অলপমান লগে লগে যাওঁ সৰেত আমি ৰাস্তা হেৰাই নাযাওঁ কিন্তু কোনোৱে নাজানে কোনফালে তথাপিও আৰু মানুহৰ খালি পিছে পিছে আহি আছো যোনটো গ্ৰুপৰ আশাত আমি আহিছিলো উঠিছিলো সেইটো গ্ৰুপ বেলেগ ফালে গুচি গ'ল এতিয়া আমি নাজানো আমি শুদ্ধ ৰাস্তাৰে গৈ আছো নে নাই কাপোৰ চাপোৰ খুলি দিলো আৰু একুৰ লগত একো নোযোৱা কাপোৰ পিন্ধি আছো এতিয়া কাৰণ কি কালি গোটেই কাপোৰ তিতি গ'ল তো যি আছিলে সব পিন্ধিছো মানে এতিয়া ভাগৰে লাগিলে চুলি তুলি পুৰা বান্ধি ললো তলত সেই লেকটো ইয়াৰ পৰা আছে ভিউটো ধুনীয়াই হয় ওপৰত আহিলেও এনেকে ট্ৰেক কৰিব কাৰণে আহে এইবিলাক পিনি পেলাই এইবিলাক ছাতি ছাতি হাতত লৈ পানী নোহোৱাকে সেই তলত বহুত মানুহ আছে তো হোপফুল যে আমি শুদ্ধ ৰাস্তা দি আহি আছো কিন্তু এইবিলাক কি ইউ কেয়াৰফুল হা
नीचे वाला रास्ता भी शायद से वही मिल रहा है ना। ये राम, ये सही रास्ता है? पानी इतना नैरो है। होना तो यही चाहिए। সেয়া আমি বহুত আমাৰ লগত মানুহ লগ পাই গ'লোঁ, তো এতিয়া আমাৰ টেনশ্যন নাই। পিয়াহ লাগিলেও তেওঁলোকৰ পৰা পানী খুজিম, নহ'লে এইবিলাক ঝৰ্ণাৰ পৰা পানী খাই ল'ম, কিন্তু এটলিষ্ট নেহেৰাওঁ। পাই গ'লোঁ হে। ফাইনেলি আহি পেলাই কেফটো পালোহি। ইয়াতে বহুত মানুহ আছে, মানে ট্ৰেইলটোত যিমান মানুহ নাছিলে ইয়াতে সিমানেই বেছি মানুহ। মোৰ পিছফালে এতিয়া এই কেফটো আছে, এতিয়া চাওঁ অলপ চলপ ফটো উঠিম আৰু তাৰপিছত ইয়াৰ পৰা যাম। এতিয়া কেফটোৰ ভিতৰত আহিলোঁ। ইয়াতে ষ্টেপিং ষ্ট'ন দি পেলাই যাওঁ নে আকৌ ছাইডেদিয়ে যাওঁ চাব লাগিব, কিন্তু এইটোৱে হয় আৰু কেফটো ধুনীয়া হয়। ইয়াতে পানী পৰি আছে ওপৰৰ পৰা, তো আৰু এইফালে গৈ পেলাই চাওঁ কি আছে। ইয়াতে পাথৰবিলাকৰ ভিতৰত মানে কেনেকুৱা পাথৰবিলাক বহুত ঠাণ্ডা হৈ পেলাই আছে, আৰু ইয়াত ঠাণ্ডাটো বহুত শান্তিৰ পৰা ঠাণ্ডা। কিন্তু যিয়ে নহওক ইয়াৰ পৰা ভিতৰৰ পৰা লেকটোৰ শ্বেপ কেভটোৰ শ্বেপটো বহুত ধুনীয়া হয়। চ' ইয়াতে মানুহবিলাকে বহুত এনেকৈ যে এটা পাথৰৰ ওপৰত এটা পাথৰ, এটা পাথৰৰ ওপৰত এটা পাথৰ যে যেনেকৈ বনায়, লাডাখত মই বহুত দেখিছিলোঁ আৰু ইয়াতেও বহুত দেখিছোঁ। তো তেনেকৈ ইয়াতে বনাইছে। আধিশ্বৰে কৈ আছে যে পিত্তগ্ৰাম বনাইছে, নাজানো আমাৰ অসমত কি বুলি কয়, কিন্তু ইয়াতে বনাই পেলাই থৈছে। চ' আমি কেভত বহুত সময় থাকিলোঁ, বহুত ভিডিঅ' ল'লোঁ, আৰু এতিয়া আমি তললৈ নামিম। তললৈ নামি পেলাই আমি চিধা লণ্ডন গুচি যাম। চ' এইখিনিতে মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যদি লেক ডিষ্ট্ৰিক্টৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।